মিয়াত দপদপনি অসমত নচলে মিয়াত দপদপনি অসমত নচলে মিয়া মুছলিমৰ কথা শুনি গাছা পিটে গেছে মানে কোনো পধ্যায় হেনটো কথা হজম কৰিব পাৰে। নমস্কাৰ, আজি ভিডিঅ'টো হৈছে কেইটামান মিয়ালৈ প্ৰশ্ন। আজি দুদিনমান আগত হিয়া লাইফ নামৰ ছোৱালীজনী এটা পোষ্ট কৰিছিলে কি যে মিয়াত দপদপনি অসমত নচলি। কথাটো কোৱাৰ পিছত এতিয়া দেখিছো মেক্সিমাম মিয়াই গোটেই ফেচবুকখনত মানে চিঞৰ বাখৰ কৰি আছে। দুটামানত দেখিছো লুঙি পিন্ধি পেলাই ৰ'ষ্ট কৰি আছে হিয়াক। সেই মিয়াকেইটাৰ কথা ক'ব বিচাৰো। হাতত কি খাৰু পিন্ধি আছ নেকি? মাইকী মানুহ যে পিন্ধে খাৰু, হা? তহঁতৰ কি দম নাই ল'ৰাৰ লগত লাগিবলৈ? এজনী ছোৱালীৰ লগত জেং লাগি আছ তই মিয়া হৈ পেলাই। তহঁতক মিয়া বুলি নকয় কি তহঁতক চিয়া বুলি ক'ব লাগিব নি? তহঁতৰ দপদপনি অসমত নচলে, একদম চিধা কথা। আৰু তহঁতি যে ইমান লেবেল নিদিবি, ঠিক আছে? তহঁতৰ লুঙিখনৰ কথা চিন্তা কৰ, কেনেকে লুঙিখনক পিন্ধো, কেনেকে বিড়ি একটা জ্বলাই পেলাই টানো, এইবোৰ চিন্তা কৰ। তহঁতি অসমখনৰ কথা চিন্তা কৰিব নালাগে। অপেন চেলেঞ্জ, যিমান মিয়া আছ ফেচবুকত মোৰ লগত লাগ যদি দম আছে। কি ছোৱালীৰ লগত লাগিছ বে? হিজিৰা নেকি তহঁতি, হা? এজনী ছোৱালীৰ লগত কাজিয়া লাগিছ? মতা যদি হয় নহয়, মতাৰ লগত লাগিবি, ছোৱালীৰ লগত নহয়, অ'কে? গতিকে আজিলৈ ভিডিঅ'টো ইমানে। লগ পাম গোটেইখিনি মিয়াক। আৰু এটা কথা কৈছোঁ শুন, দম আছে ৰিপ্লাই দিবি, যদি দম নাই নহয় নাকত তেল দি শুই থাক, অ'কে? চালা মিয়া লুঙি